মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ বাবে পুনৰ মোৰ দেশ কবিতাটিৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। ইতিমধ্যে আগৰ ভিডিঅ'টিত মই এই পাঠটিৰ আলোচনা আগবঢ়াইছিলোঁ। আজি আমি প্ৰশ্নোত্তৰসমূহ আগবঢ়াম। এই কবিতাটিৰ কবি হৈছে হীৰেন ভট্টাচাৰ্য। মোৰ দেশ কবিতাটিৰ প্ৰশ্নোত্তৰ আলোচনা কৰাৰ প্ৰথম প্ৰশ্নটো হৈছে হীৰেন ভট্টাচাৰ্যৰ ক'ত জন্ম হৈছিল? হীৰেন ভট্টাচাৰ্যৰ 1932 চনত যোৰহাটত জন্ম হৈছিল। খ প্ৰশ্নটি হৈছে হীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা। উত্তৰ হৈছে হীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম হ'ল চিত্ৰবন আৰু মনন। গ প্ৰশ্নটি আছে দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে? উত্তৰ দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে লুকাই আনিছে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। ইয়াৰ পিছৰ প্ৰশ্নটি আছে ২ নম্বৰ প্ৰশ্ন মোৰ দেশ কবিতাটোৰ মূল ভাৱ লিখা। উত্তৰ মোৰ দেশ কবিতাটোৰ মূল ভাৱ তলত আলোচনা কৰা হ'ল। মোৰ দেশ কবিতাটোৰ কবি হীৰেন ভট্টাচাৰ্য। সুগন্ধি কবি হীৰেন ভট্টাচাৰ্যদেৱৰ মোৰ দেশ নামৰ কবিতাটি এটি স্বদেশ প্ৰেমমূলক কবিতা। কবিৰ বাবে নিজৰ দেশখন প্ৰাণতকৈও গানতকৈও আপোন। তেওঁৰ প্ৰতিটো কাম আৰু চিন্তাই দেশখনৰ উন্নতিৰ কথাকেই সোঁৱৰায়। পৃথিৱীৰ বিভিন্ন দেশ কবিয়ে ঘূৰিছে, বিভিন্ন ঠাইৰ মানুহৰ লগত আন্তৰিকতা স্থাপন কৰিছে, কিন্তু তেওঁৰ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি কবি সদা আকৃষ্ট, সদা দায়বদ্ধ। এই দেশৰ প্ৰতিটো পুৱাই কবিক দিয়ে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। প্ৰতিটো সন্ধিয়াই স্নিগ্ধ ফুলৰ সুবাস আৰু প্ৰতিটো ঋতুৱে যেন কবিক দিয়ে জীৱনৰ আশীৰ্বাদ। সেয়েহে কবিয়ে এই দেশৰ প্ৰতিজন শ্ৰমিকৰ লগত নিজকে বিলীন কৰি দিছে। সকলোকে ঐক্যবদ্ধভাৱে ৰখাৰ প্ৰয়াস কৰিছে। শত্ৰু মিত্ৰ সকলোকে অন্তৰ জিনি পৰস্পৰৰ মাজত শান্তিৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। দেশৰ প্ৰতি কবিৰ গভীৰ ভালপোৱা কবিতাটোৰ মাজেৰে ইয়াত প্ৰকাশ পাইছে। তিনি নম্বৰ প্ৰশ্নটি হৈছে ব্যাখ্যা কৰা। প্ৰথমতে দিয়া আছে ক অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ। এইখিনি ব্যাখ্যা কৰিবলৈ দিছে। আমি উত্তৰত লিখিছোঁ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি হীৰেন ভট্টাচাৰ্য বিৰচিত মোৰ দেশ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিতাফাঁকিৰ মাজেৰে কবিয়ে গভীৰ স্বদেশানুৰাগ প্ৰকাশৰ লগতে দেশৰ শান্তিৰ বাতাবৰণ সৃষ্টি কৰাৰ কথা কৈছে। আমাৰ দেশ ভাৰতবৰ্ষ এখন বহুজাতিক আৰু বহুভাষিক দেশ। বিভিন্ন জাতি ধৰ্মাৱলম্বী লোকৰ বাসস্থান। ভাৰতবৰ্ষৰ উন্নতিৰ প্ৰধান অন্তৰায় হ'ল অনৈক্য আৰু বিৰোধ। কবিয়ে দেশৰ প্ৰতিজন বনুৱা, হালোৱা, ৰণুৱাক একত্ৰিত কৰি সকলোকে একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ প্ৰয়াস কৰিছে। দেশৰ ঐক্য, সংহতি আৰু সম্প্ৰীতিৰ তেওঁ সদা সচেতন প্ৰহৰীস্বৰূপ হৈ থাকিব বুলি কৈছে। ব্যাখ্যা কৰাৰ পিছৰটো দিয়া আছে মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কোহে কোহে, সেই সপোনৰ কলৰোল। উত্তৰত আমি লিখিছোঁ উদ্ধৃত কবিতাফাঁকি সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যদেৱ বিৰচিত মোৰ দেশ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিৰ নিজৰ দেশখন যে প্ৰাণতকৈও আপোন তাকেই ইয়াত সুন্দৰকৈ প্ৰকাশ পাইছে। তেওঁৰ প্ৰতিটো কথা
আৰু কামৰ মাজত দেশৰ প্ৰগতিৰ বাৰ্তাই প্ৰকাশ পায়। তেওঁৰ জীৱন যৌৱন দেশৰ বাবে অৰ্পণ কৰিছে। দেশখনৰ সোণালী ভৱিষ্যতৰ সপোন কবিৰ ৰন্ধে ৰন্ধে বিয়পি আছে। কবিতাফাঁকিৰ মাজেৰে কবিৰ গভীৰ স্বদেশানুৰাগ ফুটি উঠিছে। ইয়াৰ পিছৰ 4 নম্বৰ প্ৰশ্নটি হৈছে কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। উত্তৰ: মোৰ দেশ কবিতাটিত কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ এটি স্বদেশপ্ৰেমমূলক কবিতা। কবিৰ বাবে নিজৰ দেশখন গানতকৈও প্ৰাণতকৈও আপোন। তেওঁৰ প্ৰতিটো কামতে দেশখনৰ প্ৰগতিৰ বাৰ্তা লুকাই থাকে। তেওঁ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি সদায় দায়বদ্ধ। সেয়েহে তেওঁ দেশৰ ৰনুৱা বনুৱা হালোৱা অৰ্থাৎ শ্ৰমিক শ্ৰেণীটোৰ লগত মিলি পৰিছে। সকলোকে যাতে ঐক্য আৰু সম্প্ৰীতিৰ ডোলেৰে বান্ধিব পাৰে তাৰ বাবে অহৰহ যত্ন কৰিছে। কবিয়ে বিভিন্ন দেশ বিদেশ ভ্ৰমণ কৰিছে যদিও সকলোৰে ওপৰত নিজৰ দেশক স্থান দিছে। এনেদৰে কবিতাটিত কবিৰ স্বদেশানুৰাগ ফুটি উঠিছে। 5 নম্বৰ প্ৰশ্নটিত হৈছে প্ৰতিটো ঋতুৱে কবিক কি দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে। উত্তৰ: প্ৰতিটো ঋতুৱে কবিক জীৱনৰ আশীৰ্বাদ দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে। ইয়াৰ পিছৰ 6 নম্বৰ প্ৰশ্নটি হৈছে শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে কি দিছে। উত্তৰ: শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে দিছে ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান। ইয়াৰ পিছত আছে ভাষা বিষয়ক প্ৰশ্নোত্তৰ। সমাৰ্থক শব্দ লিখা। দেশ, দেশৰ সমাৰ্থক হৈছে ৰাষ্ট্ৰ। কলৰোল, কলৰৱ। সপোন, স্বপ্ন। শেষ, সমাপ্ত। শইচ, শস্য। তৰংগ, ঢৌ। কাম, কৰ্ম। সাগৰ, সমুদ্ৰ। বন্ধু, মিত্ৰ। সম্ভাৰ, সামগ্ৰী। বুকু, হৃদয়। কল্লোল, কলৰৱ। বিপৰীতাৰ্থক শব্দ লিখা হৈছে। বিপৰীতাৰ্থক শব্দ সপোনৰ বিপৰীত দিঠক, জীৱন, মৰণ, ঐক্য, অনৈক্য, শয়ন, জাগৰণ, শত্ৰু, মিত্ৰ, দেশ, বিদেশ, পাহাৰ, ভৈয়াম, সংহতি, বিৰোধ, বিশ্বাস, অবিশ্বাস। গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি এই পাঠটোত গোটেইকেইটি পাঠত থকা প্ৰশ্নোত্তৰসমূহ ইয়াতে আলোচনাৰ সমাপ্তি ঘটাইছোঁ। ধন্যবাদ।